फैबाय थानाय लोकसभा बिसायख'थिखौ बिथा खालामनानै क'क्राझार लोकसभा बियाबाव आम आदमी पार्टीनि नोजोर गामिसिम दावबायनाय हाबाफारि लादों आसामाव आसाम आम आदमी पार्टीआ गुबुन गुबुन राजखान्थि दोलोफोरा फैबाय थानाय लोकसभा बिसायख'थिखौ बिथा खालामनानै गावबा गावनि राजखान्थियारि दोलोनि सांग्रांथि हाबाफारि लानाय बायदिनो आसाम आम आदमी पार्टीआबो मिरुनि बिथोन बायदियै गामिसिम दावबायनाय हाबाफारिनि गेजेरजों खना खनला गामि सिंनि जेंना जेंगोनाफोरखौ खौरां लानायखौ नुनो मोन्दों। मख'जाथावदि अजय नार्जारिनि दैदेननाय आम आदमी पार्टीनि मोनसे हानजाया दिनै क'क्राझार जिल्ला बावखुंग्रि बियाब बासबारि ओनसोलनि माखासे गामि गामि हानजा सुरनाय हाबाफारि लायो। हानजा सुरनाय हाबाफारिनि गेजेरजों क'क्राझार जिल्लानि सिङाव थानाय माखासे गोग्लैसोनाय गामिफोरनि थासारिनि सायाव नायदिंनायजों लोगोसे सरासनस्रा रायजो राजाफोरनि गेजेराव राजखान्थियारि सांग्रांथि लाबोनो नाजादों। फैबाय थानाय लोकसभा बिसायख'थियाव भारतनि गुबुन गुबुन रायजोफोराव बाहागो लानायजों लोगोसे आसामावबो गोख्रोङै बाहागो लागोन आम आदमी पार्टीआ। बेजों लोगोसेनो क'क्राझार लोकसभा बियाबावबो बिसायख'थिनि गेलेनाया रोखा जानायनि खोथाखौ मिथिहोदों आसाम आम आदमी पार्टीनि दैदेनगिरि अजय नार्जारिया। আচ্ছা মাবে যাইবাই আমি পোনপ্ৰথমে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোটেই ৰাইজক মানে নতুন বছৰৰ আৰু মাঘ বিহুৰ শুভেচ্ছা কামনা কৰিছোঁ প্ৰথমতে। তাৰপিছত কথাটো হ'ল কি আমাৰ উদ্দেশ্য আজি হৈছে গাঁও যাত্ৰা। গাঁও যাত্ৰাত কি হয় আমাৰ তাৰমানে আমাৰ লোকসভা সমষ্টিত যিমান হেৰি আছে অভাৱ অভিযোগ এইবিলাক সব মানে জানিবৰ কাৰণে আমি আহিছোঁ। বিগত বছৰত বিগত চৰকাৰে কি কৰিছে, চলিত চৰকাৰে কি কৰিলে এইবিলাক আমি চাব আহিছোঁ। গোটেই আমাৰ গাঁৱত অঞ্চলত কি উন্নতি হৈছে, কিমান ডেভেলপমেণ্ট হেৰি কৰিছে এইটো জানিবৰ কাৰণে আমি আহিছোঁ। এতিয়া আমি আৰু আগলৈ যাম আৰু গোটেই হেৰিটোত আমি চিন্তা চৰ্চা কৰিম। তাৰমানে কিমানকেইটা গাঁৱত সোমাব আজিতো আমি দুটা জেগাত সোমাম। তাৰপিছত আজিৰ পৰা আমি গাঁও অঞ্চলটো ষ্টাৰ্ট কৰিছোঁ। গোটেই জানুৱাৰী মাহটো আমি কৰিম। তাৰমানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি চবতে কৰিম। এতিয়া কোনটো গাঁৱত যাব? আমি এতিয়া বামুণগাঁও কোকৰাঝাৰ বাওখুংগুৰি সমষ্টি বামুণগাঁও খাচৰা না কি বুলি ক'লে খাচৰা বড়খাচ জেগাত যাম তাৰমানে এইটো। আৰু এটা জীয়াগুৰিত আছে সেইটোৱে। হা পলিটিকেল এজেণ্ডা আছে আমাৰ। আমিতো লোকসভা সমষ্টিত আমি হেৰি কৰিম, ষ্টেণ্ড কৰিম। কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি কৰিম। তাৰমানে পাৰ্টি কৈছে এটা গভৰ্ণমেণ্টৰ কথা, গভৰ্ণমেণ্টে যেতিয়া ডিক্লেয়াৰ দিয়ে, হাইকমাণ্ডে যেতিয়া ডিক্লেয়াৰ দিয়ে তেতিয়া আমি হেৰি কৰিম। তাৰমানে আমি এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আমাৰ প্লেনিং হৈছে আমাৰ গাঁও অঞ্চলত কিমান কি হৈছে। ওপৰে ৰাইজে কৈ আছে আমাৰ ইমান ডেভেলপ হৈছে, কিবা হৈছে, বহুত কথা কৈছে, কিন্তু সেইটো নহয়। আমি এতিয়া গাঁও অঞ্চলত গ'লেহে আমি গম পাওঁ অভাৱ অভিযোগ কি হৈছে, কি লাগে, এডুকেশ্যন চিষ্টেম কি হৈছে, বা কাৰেণ্ট ইলেক্ট্ৰিচিটি কি হৈছে, পানী যোগান কেনেকুৱা হৈছে, পাইছেনে নাই, ৰাস্তা ঘাট ঠিক আছেনে নাই, সেইবিলাক আমি চাব লাগিব। তাৰমানে এইবিলাক ৰাইজে জানিব লাগিব। গতিকে আজি আমাৰ আম আদমীয়ে এইটো চাইছে যে যদি এইবিলাক কৰিছেনে নাই, এইটো যদি কৰিছে ঠিকে আছে, যদি কৰা নাই আমি এইটো গোটেই ইণ্ডিয়াত আমি এইটো স্প্ৰেড কৰিম। তাৰমানে বিগত চৰকাৰ একো কৰা নাই বা চলিত চৰকাৰ একো কৰা নাই, কোনাত আমি যাই পেলাই চাম, সেইটোৱে তাৰমানে উদ্দেশ্যটো। বিশেষকৈ আপোনালোকে কোনটো বিভাগত গুৰুত্ব দিব? আমাৰ গুৰুত্ব দিয়া মেইন এমটো হৈছে এডুকেশ্যন চিষ্টেম, মানে আৰু ইলেক্ট্ৰিচিটি বৰ্ডৰ হেৰি কাৰেণ্ট চিষ্টেমটো, তাৰপিছত যোগান পানী ৱাটাৰ হেৰি চিষ্টেমটো কৰিম, আৰু এডুকেশ্যন আছে সেইটোৱে। এৱাৰনেছ কেনেকুৱা চলি আছে এতিয়া? পলিটিকেল এৱাৰনেছ বহুত আছে। এটা আমি কৰি আছোঁ, আমাৰ গ্ৰাছৰুট লেভেলৰ গোটেইকেইটা কৰি আছোঁ, চবতে ঠিকে আছে। আমাৰ এৰিয়াটো বহুত ডাঙৰ, আপটো বাক্সালৈকে আছে, চিৰাং আছে, চিৰাঙতো হৈ গৈছে। কোকৰাঝাৰৰ পৰা প্ৰথমৰ পৰা মই আজিৰ পৰা চুৰু কৰিছোঁ, জানুৱাৰী মাহটো আমি কোকৰাঝাৰতে কৰিম। তাৰমানে অকল ইয়াত নহয়, গোটেই ডিষ্ট্ৰিক্টটোত মানে আমি হেৰি কৰিম। দিল্লী পাঞ্জাৱটোতো ঠিকে চলি আছে, আপোনালোকে চবেই জানে, এইটোতো ক'ব লগা একো কথাই নাই। যিটো চলি আছে তাতেতো এডুকেশ্যন হেৰি ছোৱালী গাৰ্লছৰ কাৰণে ফ্ৰী দিছে, ইলেক্ট্ৰিচিটি 200 ইউনিটছ ফ্ৰী দিছে, আৰু মেডিচিন ফ্ৰী দিছে। আমাৰ ইয়াত অসমতো হ'ব যদি হেৰি কৰে। ৰাইজক কি আহ্বান জনাব? সেইটোৱে চবকে কৈছোঁ যাতে হেৰি কৰে, আমাক সহযোগ কৰক, একত্ৰিত কাম কৰক। যদি আমি আহোঁ তেতিয়াহ'লে আমাৰ প্ৰথম প্ৰেফাৰেঞ্চটো হ'ব আমাৰ এডুকেশ্যন চিষ্টেম আৰু ইলেক্ট্ৰিচিটিত আহিব, ডেভেলপমেণ্টৰ ৰাস্তা ঘাট এইবিলাক। BTCটো অংশগ্ৰহণ কৰিব নেকি আপোনালোকে? BTCটো মই এতিয়া ক'ব পৰা নাই, এতিয়া দিয়া নাই, কোনো ইনষ্ট্ৰাকশ্যন নাই। আমাক গাঁও যাত্ৰা কৰিব দিছে, গাঁও যাত্ৰা কৰি পেলাই আমি চাম ক'ত কেনেকুৱা কি চলি আছে,
চাবলগীয়া বহুত আছে কেনো এনেকুৱা কৰা নাই আমাক ইনষ্ট্ৰাকশ্যন দিছে সেইমতে আমি গাঁও যাত্ৰা কৰিম চাম কোনে চুকে কোনে ক'ত কাৰ কি অভাৱ অভিযোগ তেখেতসকলৰ পৰা আমি ভিজিট কৰিবলৈ জানিম তাৰমানে পাব্লিকে কেনেকুৱা কৈছে बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां माग बिहु फोरबोआव लाबोदों क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया फैगौ 15-16 आरो जानुवारियाव माग बिहु अफार्स आरो लोगोसे मेगालन आरो एक्सचेन्ज मेला होगासिनो दं बायगिरि बिथांमोना एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाइकखौ बायनो हागोन दावहारु अट' एजेन्सिया बायगिरि बिथांमोननो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन नोंथांमोना क'क्राझार सहराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय माग बिहु अफार्स आरो लोगोसे मेगालन आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि बाइक बायगिरिफोरनो फ्रि एसोर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन मोजां खाबुबो होबावदों 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आबुङै मिथिबावनो थाखाय 6003 99187 8822 018193 जानबुं नाम्बाराव खौरां लाहरनो हागोन